বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এয়াৰপৰ্টত নহয় কানবাৰীত উৰাজাহাজ উৰোৱাৰ দৃশ্য দেখুৱাম। অতি দৰিদ্ৰ ঘৰৰ এই মেধাৱী ছাত্ৰজনে সাজি ওলোৱা আমি এৰোপ্লেনখনৰ উৰণ এতিয়া আমি সকলোৱে উপভোগ কৰিব বিচাৰিছোঁ। আমি তেওঁক এই প্ৰদৰ্শন আগবঢ়াই লৈ যাবৰ বাবে অনুৰোধ জনাম। আদিত্য প্ৰজা অতি মেধাৱী এজন ছাত্ৰ, যিজনক অসম বিজ্ঞান সমিতি তথা অসমৰ বিভিন্ন শিক্ষানুষ্ঠানে তেখেতৰ প্ৰদৰ্শনীৰ বাবে তেখেতক আমন্ত্ৰণ জনায়। তেখেতে অসম চৰকাৰ, ভাৰত চৰকাৰে তেখেতক আমন্ত্ৰণ জনাইছে তেখেতৰ প্ৰদৰ্শনীৰ কাৰণে, আৰু এই বিৰল প্ৰতিভাক তেখেতসকলে এনেকৈ এটা স্বীকৃতি দিছে। আপোনালোকে যিসকল সমবেত বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী এটা সমবেত হৈ আছে, আমি সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। এই ছাত্ৰজনৰ এটা উজ্জ্বল ভৱিষ্যত আপোনালোকে কামনা কৰক আৰু ছাত্ৰজনক এটা উৎসাহ দিবলৈ দিয়ক, প্ৰেৰণা দিয়ক। এয়া প্ৰজাই তেখেতৰ বিৰল প্ৰতিভা আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিছে। ओ भाई আজি আগবেলা আমাৰ 5 নম্বৰ প্ৰেক্ষাগৃহত যি বিজ্ঞানৰ এক্টিভিটি হৈছিলে তাত আমি উল্লেখ কৰিছিলোঁ এৰোপ্লেন এখন কিদৰে উৰণ সম্পন্ন কৰে। ভাইটি তোমাৰ পৰিচয় দিয়াচোন। নমস্কাৰ, মোৰ নাম আদিত্য প্ৰজা। হয়, মই সোণাৰী চক্ৰাই টঙীয়া গাঁৱৰ। হয়, মই বৰ্তমান হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ। হয়, আৰু কিমান দিন লাগিলে এইটো বনাওঁতে? এবছৰমান লাগিলে। এবছৰমান লাগিলে ন? ঠিক আছে।